আমাৰ দৰাৰ আইতা, এই দুজনী আইতা, এইটো মামা আইতা আৰু দেউতাকৰ ফলৰ আইতা। কি হে নাতি ল'ৰাৰ বিয়া পাতিছে পুৰা একেবাৰে। হা আহি যাব আজি বোৱাৰী, নাতি বোৱাৰী আহি যাব। এয়া দৰা ধোৱাৰ কাৰণে আমি এয়া যোগাৰ কৰি আছো। মা কি চলিকেইটাৰ কি নাম? আমাৰ কেন্দু কুচেৰে চলি না কাটা। কি মানে এইবিলাক কি লুচি হ'ব নেকি? ৰাতিপুৱা চাহৰ নাস্তা লুচি। সেইফালে কেৰাহী বহাই দিছে, গৰম গৰম থালি বহাই দিছে। এয়া ইমান কাম কৰিছে এই ল'ৰাটো নহয়, এই জোৱাইটোক কিয় ইমান কাম কৰিব দি আছে নো ঘৰৰ মানুহবিলাকে? জিতু একদম দেহা মৰি গৈছে নেকি? অলপ মংগলৰ ভাষা অলপ কৈ দিয়াচোন। একদম দেহা মৰি গৈছে ভাই। লুচি বেলি আছে, তাকো কি হ'ল চাওক না, পিৰা লৈ অসমৰ মেপ, ভাৰতৰ মেপ চব হ'ব এতিয়া ইয়াৰ পৰা। বিয়াৰ শ্ৰাদ্ধ চলি আছে, দৰাৰ দেউতাকে শ্ৰাদ্ধ কৰি আছে। নৰ্মদে সিন্ধু কাবেৰী জলহস্মিন সন্নিধিং কুরু। এয়া দৰাৰ সখী এতিয়া তেল দিব আহিছে। দৰাৰ সখীটো কি নাম বা? কৌশিক। কৌশিক দিয়া তেল দিয়া, তোমাৰো দিন আহিব আৰু বেছি দিন নাই। ৰেডি হৈ গ'লো, কাষত কলচী লৈ পানী তুলিব যাব ৰেডি হৈ গ'লো। এতিয়া মানে আমাৰ দৰা ধুৱাম ন, তো এয়া আমি পানী তুলিব কাৰণে বিয়া, আজি মোৰ ভাগিনৰ বিয়া, এইবিলাক চব গোপিনীসকলে লৈছে। এতিয়া আমি কাষত কলচী লৈ পানী তুলিব গৈ আছো, ঠিক আছে? বিয়াৰ গান দি আছে দিয়ক, এইবিলাক বুজি পাইছে নে পোৱা নাই নাজানো আৰু দিয়ক। এই আমি পানী তুলিব গৈ থকা অৱস্থাত দৰাৰ মাকক আগুৰি ধৰিছে, মানে কিবা প্ৰশ্ন সুধিছে। দৰাৰ মাকে প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহে মানে যাব দিব, ঠিক আছে? আৰু যদিহে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেতিয়া যি ডিমাণ্ড কৰিব সেয়া ডিমাণ্ড পূৰণ কৰিব লাগিব। এয়া মানে আমাৰ অসমীয়া সংস্কৃতিৰ এটা মানে পুৰণা পৰম্পৰা হয়, মানে আতি পূৰ্বৰ পৰা চলি আহিছে এই ধৰণৰ। সেৱা ল'ব আমাৰ মন্দিৰত, গোসাঁই ঘৰত।
পানী তুলি আনি কলচি থৈ দিলোঁ। এতিয়া আমি দৰা ধুৱাব লাগিব, তো চাওঁ বলক। নাই নেকি বই বাধিয়া চাহ জলপান নাস্তা দি আছে। ৰাতিপুৱা এতিয়া ভাতৰ একো ব্যৱস্থা নাই, দুপৰীয়াহে ভাত হ'ব। তো এতিয়া চাহ নাস্তা অলপ খাই লওকচোন আয়তীসকলে, পিছত এতিয়া পূজা নিৰ্মালী ল'বৰো হ'ল। নিৰ্মালী কিয় দি আছে, কি মানে আমাৰ ঘৰৰ মানুহবিলাক ন এয়া দৰা ধুৱাব হৈছে আৰু এতিয়া নাপিত আহিছে। নাপিতে অলপ নক্স কাটিব আৰু নাপিতক আমি অলপ দান দক্ষিণা কৰিব লাগিব। এয়াও আমাৰ অসমীয়া সমাজৰ নিয়মতে পৰে। এয়াও আতিপূৰ্বৰ পৰা চলি আহিছে। তো নাপিতে নক্স কাটিব আৰু এতিয়া আমি অকণমান দেৰিকৈ দৰা ধুৱাব যাম আৰু দৰা ধুৱাম। তো চাই থাকক আপোনালোকে।